নমস্কাৰ এণ্ড গুড মৰ্ণিং আশা কৰোঁ সকলোৱে ভালে আছে সব বন্ধুসকল আজি হ'ল মাঘ বিহুৰ প্ৰথমটো দিন আৰু কাইলৈ আছিলে আমাৰ উৰুকা আমি উৰুকা খালোঁ আৰু আজি আমি বিহু পালন কৰিম অৰ্থাৎ আজি গৰু বিহু আৰু আজি আমাৰ কি হ'ল বন্ধুসকল ৰাতিপুৱা আমি মেজি ঘৰ জ্বলাব লাগে আৰু আমি এতিয়া মেজি ঘৰ জ্বলাবলৈ গৈ আছোঁ কিয়নো অসমীয়াৰ পৰম্পৰা মেজি ঘৰ জ্বলোৱা তো আমি আজি মেজি ঘৰ জ্বলাবলৈ গৈ আছোঁ হাতত আছে মেচ আৰু এতিয়া বলকচোন যাওঁ মেজি ঘৰ জ্বলাবলৈ আৰু মেজি ঘৰটো আছে পথাৰৰ সেইখিনি ঠাইত আমি পথাৰত তাত কালি পিকনিকটো খাইছিলোঁ যাৰ কাৰণে পথাৰত ৰখা হৈছে মেজি ঘৰটো বন্ধুসকল এয়া হ'ল আমাৰ মেজি ঘৰ আমি এতিয়া গৈ আছোঁ মেজি ঘৰ জ্বলাবলৈ বলকচোন আমি একেলগে আজি উপভোগ কৰোঁ আৰু লগতে আমাৰ যি পুৰণা বেমাৰ আজাৰ সকলোখিনি আজি ইয়াতে বিদায় দিওঁ বলক তেতিয়াহ'লে জ্বলাই দিওঁ মেজি ঘৰ ঐ বোমা আছে বোলা হৈছে ফাইনেলি আমাৰ মেজি ঘৰ জ্বলোৱা হৈ গ'ল এয়া মেজি ঘৰ জ্বলি আছে আৰু ইফালে আছে মোৰ জেঠাক মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু লগতে জেঠাই নিজৰ শুভ কামনা কৰি অকণমান কি কৰি আছে আৰু এতিয়া আমি যিখিনি হৈ গ'ল চ' বহুতেই ধুনীয়া আমেজিং মানে এক্সপিৰিয়েঞ্চ বহুতেই ভাল লাগিছে আৰু শেষত সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে থেংক ইউ ছ' মাছ